শুকুলা আৱৰণৰ মাজত এয়াই চেৰাপুঞ্জী, য'ত পাহাৰ আৰু শুকুলা মেঘৰ মাজত আছে এক মধুৰ সম্পৰ্ক। চেৰাপুঞ্জীত আমাৰ হোমষ্টেটো আছে একেবাৰে পাহাৰৰ মাজত। চ' ইয়াৰ পৰা খুব ধুনীয়া এটা ভিউ দেখিবলৈ পালোঁ ৰাতিপুৱা। এতিয়া মৰ্ণিং ব্ৰেকফাষ্টটো কৰি ল'লোঁ যেতিয়া, বলকচোন এখন নতুন ঠাইলৈ যাওঁ। যদি চাইছে আৰু এবাৰ চাওকচোন মোৰ লগত। হে এভৰিৱান, এতিয়া আমি আছোঁ মেঘালয় আৰু বাংলাদেশ বৰ্ডাৰত, য'ত এটা খুব ধুনীয়া চিনিক বিউটি আছে, য'ত আপোনালোকে গ্ৰাউণ্ডৰ পৰা প্ৰায় 2000 মিটাৰ হাইটত আমি ইয়াতে আছোঁ আৰু ইয়াৰ পৰা খুব ধুনীয়া এটা ভিউ দেখিবলৈ পাম। মেঘালয়ৰ কুঁৱলীময় পাহাৰৰ ওখ ঠাইত, য'ত ডাৱৰে পৃথিৱীক আঁকোৱালি লৈছে আৰু পৃথিৱীয়ে নীৰৱে গান গায়, তাত এটা মহিমামণ্ডিত গোপনীয়তা নিহিত হৈ আছে। হয়, ভাৰতৰ সপ্তম সৰ্বোচ্চ জলপ্ৰপাত কিংৰেং জলপ্ৰপাত। পশ্চিম খাচী পাহাৰৰ জিলাত লুকাই থকা কিংৰেং জলপ্ৰপাত সৌন্দৰ্য আৰু শক্তিৰ এক উচ্চ দৃশ্য। মুঠ 1000 ফুটতকৈও অধিক তললৈ নামি অহা ঠেক শিলৰ তললৈ নামি অহা জলপ্ৰপাতটোৱে তলৰ সেউজীয়া উপত্যকালৈ গুঞ্জৰিত হৈ পৰে, যিটো অস্পৃশ্য অৰণ্য আৰু লুটিয়াই লুটিয়াই আগুৰি আছে। অধিক জনপ্ৰিয় পৰ্যটনস্থলীৰ দৰে নহয়, কিংৰেং জলপ্ৰপাত নিৰ্জন হৈয়েই আছে। প্ৰকৃতিক ইয়াৰ কেঁচা ৰূপত বিচৰাসকলে আৱিষ্কাৰ কৰিবলৈ অপেক্ষা কৰি থকা এক সম্পদ। জলপ্ৰপাতলৈ যোৱা যাত্ৰাটো নিজেই এক দুঃসাহসিক অভিযান। মেঘালয়ৰ ৰহস্যময় দেশত প্ৰতিটো শিলেই এটা কাহিনী ধৰি ৰাখিছে। তাত থিয় হৈ আছে এটা মহিমামণ্ডিত একক শিল্প, খোহ ৰাম হাঁহ, যাক মাউ ট্ৰপ বুলিও কোৱা হয়। ওলটি যোৱা শংকুৰ দৰে আকৃতিৰ এই বিশাল শিলৰ গঠনটো চেৰাপুঞ্জীৰ এটা শিলৰ প্ৰান্তৰ ওচৰত গৌৰৱেৰে ওপৰলৈ উঠিছে। ইংৰাজীত ইয়াক দ্য বাস্কেট অৱ দ্য জায়েণ্ট বুলিও কোৱা হয়। কোৱা হয় যে এসময়ত এজন দুষ্ট দৈত্যই এই ভূমিবোৰত ঘূৰি ফুৰিছিল। গাঁৱৰ মানুহে তেওঁৰ খাদ্যত বিষ মিহলি কৰাত তেওঁৰ মৃত্যু হয় আৰু মৃত্যুৰ পাছত তেওঁৰ বিশাল টোপোলাটো শিলত পৰিণত হৈছিল। আজিও ইয়াতেই আছে সাহস আৰু প্ৰজ্ঞাৰ সোঁৱৰণি হিচাপে। কুঁৱলীময় জলপ্ৰপাতবোৰে প্ৰাচীন শিলৰ মাজেৰে নিজৰ পথ খোদিত কৰি ৰূপৱতী ফিতাৰে শিলৰ পৰা তললৈ নামি যায়। বতাহ শীতল, কুটিল বৰষুণ আৰু বনৰীয়া ফুলৰ সতেজতাৰে সুগন্ধি। পাহাৰবোৰ অন্তহীনভাৱে বিস্তৃত হৈ আছে, সেউজীয়াত জমা হোৱা ঢৌৰ দৰে। বাৰিষাৰ সময়ত ইহঁতে সপোনময় জল ৰঙলৈ পৰিণত হয়। কোমল নীলা, জিলিকি থকা সেউজীয়া আৰু উপত্যকাৰ ওপৰেৰে নাচি থকা বৰষুণৰ ৰূপালী ৰেখা। ইয়াত প্ৰতি ঘণ্টাতেই প্ৰকৃতিৰ দৃশ্য সলনি হয়। প্ৰকৃতিৰ প্ৰতিধ্বনিয়ে বতাহ ভৰি পেলায়। চৰাইৰ চিঞৰ বাখৰ, পাইন গছৰ মাজেৰে বতাহৰ নিস্তব্ধতা আৰু দূৰৈৰ জলপ্ৰপাতৰ গুঞ্জন। প্ৰতিটো দৃষ্টিকোণৰ পৰাই আপুনি এটা কেনভাছৰ সাক্ষী হয়, যিটো সজীৱ আৰু নিত্য পৰিৱৰ্তিত। এতিয়া আগবাঢ়ো নেক্সট ডেষ্টিনেশ্যনলৈ বুলি। একচুৱেলি 7 ছিষ্টাৰ ফলৰ একচুৱেল যিটো ভিউ পইণ্ট, তালৈকে আমি গৈছিলোঁ, কিন্তু তাতে অত্যাধিক ক্লাউড থকাৰ বাবে আমি 7 ছিষ্টাৰ ফল দেখাব নোৱাৰিলোঁ। বাট এতিয়া মোৰ পিছফালে বেক চাইডত আপোনালোকে দেখা পাইছে 7 ছিষ্টাৰ ফলছ। ইয়াৰ পৰা অকণমান ভিউটো দেখাব আপোনালোকক চেষ্টা কৰিছোঁ। এনেকৈ 1, 2 এনেকৈ 7টা ৱাটাৰফল আছে টোটেল। এনেকৈয়ে দায়িত্ব নাসামৰোঁ, কালি লৈ যাম আপোনালোকক 7 ছিষ্টাৰ ফলছ আৰু এখন অতি ছিক্ৰেট ঠাইলৈ। মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে, প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ